Cheng lo. এটা অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাক নিৰ্দেশনা জাৰি কৰিছে যে এটা ৰেড এলাৰ্ট জাৰি কৰিছে যে এটা এয়াৰ ৰেড ছিগনেল আহিব পাৰে, আহিলে আমি কেনেকুৱা ধৰণৰ প্ৰিপেয়াৰ্ডনেছ থাকিব পাৰে লাগিব আমাক সেই প্ৰেক্টিছ কৰিবৰ কাৰণে আমি আজি এই এক্সাৰচাইজটো কৰিছোঁ, এই মক ড্ৰিলটো কৰিছোঁ, যাতে যদি কোনোবা কেতিয়াবা কিবা এটেক হৈ যায়, ৰিয়েল টাইম চিটুৱেশ্যনত যদি এটেক হৈ যায় আমি কেনেকৈ ৰিয়েক্ট কৰিম, কেনেকৈ আমি ইভাকুৱেট কৰিম গোটেই ড্ৰিলটো। আৰু এনেও এইটো একচুৱেলি ডিজাষ্টাৰ মেনেজমেণ্ট আৰু হেৰিৰ পিনৰ পৰা কৰিবই লাগে, চিভিল ডিফেন্সৰ পিনৰ পৰা। এই এক্সাৰচাইজটো বহুত দিন হোৱা নাই আৰু নিৰ্দেশনাও আহিছে, গতিকে আজি আমি এইটো এক্সাৰচাইজ কৰিছোঁ।